हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल। आज मैं आपलोकर कारण एट नास्ता रेसिपि आगबढ़ाई आसो। बस्तुটো होइसे साबुदानार मिठा पकड़ा। इते मैं साबुदाना लैसो, एटा नारिकल लैसो, चेनी और मैदा। एकेटा बस्तु मोर लागिब। प्रथमत मैं साबुदाना केइटा पानीत তিয়াई थई दिम और नारिकलटो मैं रुखी लै आसो। नारिकलटो खूब धुनिया ओलाइसे। प्रथमत मैं इफाले साबुदाना केइटा पानीत তিয়াई थई दि आसो 20 मिनिटर कारणे। खूब बेसि समय नालागे, 15 পৰা 20 मिनिटर भितरत साबुदानाकेइटा फुली उठे। এতিয়া চাই লওক কেনেকুৱা হৈছে, একেবাৰে ডাঙৰ হৈ গৈছে ফুলি। এটা ষ্ট্ৰেইনাৰ লৈ মই পানীখিনি ষ্ট্ৰেইন কৰি দিলোঁ আৰু এইফালে মোৰ ৰুখা নাৰিকল ৰেডি হৈ গ'ল। এতিয়া মই গোটেইখিনি বস্তু একেলগ কৰিম। প্ৰথমত মই সাবুদানাকেইটা ল'লোঁ, তাৰপিছতে ল'লোঁ ৰুখা নাৰিকল, তাৰপিছতে মই চেনি এড কৰি আছোঁ। চেনি মই গোটেইখিনি দিয়া নাই, অলপ কম দিলোঁ। মিঠাটো চেক কৰি পিছত দিলে হ'ব। আৰু ময়দাখিনিও মই একেলগত দিয়া নাই। ময়দাখিনি হৈছে আচলতে বাইণ্ডিং হোৱাৰ কাৰণে। যদি বাইণ্ডিংটো হৈ যায় তেতিয়াহ'লে বেছি ময়দা দৰকাৰ নহয়। অলপমান নিমখো মই এড কৰি দিলোঁ। এতিয়া মই লাহে লাহে হাতেৰে মিক্স কৰি আছোঁ। একেবাৰে প্ৰেছাৰ নিদিব, একেবাৰে হালকা হাতেৰে মিক্স কৰিব। আৰু অলপমান ময়দা মোৰ লাগিছে। এতিয়া চাওক বাইণ্ডিংটো হৈ গৈছে। গোটেইখিনি ময়দা মোৰ দৰকাৰ হোৱা নাই। বস্তুটো দেখাত কেনেকুৱা হৈ আছে। এতিয়া মই লাহে লাহে সাইজ কৰিলোঁ। আপোনাৰ নিজৰ পচন্দৰ সাইজ কৰিব। মই কেইটামান ৰাউণ্ড শেপ কৰিলোঁ, কেইটামান দীঘলীয়া কৰিলোঁ অলপ। গোটেইকেইটা পিঠা মোৰ এতিয়া বনোৱা হৈ গৈছে। এতিয়া মই তেলত ফ্ৰাই কৰি আছোঁ। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি লাহে লাহে ফ্ৰাই কৰিব লাগে। গেছৰ ফ্লেমটো বঢ়াই দিব নালাগে, কাৰণ নহ'লে বস্তুটো বাহিৰৰ পৰা ক্ৰিস্পি হৈ যাব, ভিতৰৰ পৰা অলপ কেঁচা থাকি যোৱাৰ চান্স থাকে। সেইকাৰণে গেছৰ ফ্লেম মিডিয়াম ৰাখি লাহে লাহে অলপ ধৈৰ্য সহকাৰে বস্তুটো ফ্ৰাই কৰিব। এই বস্তুটো চাহৰ লগত খাই বৰ ভাল লাগে। আৰু যদি আপুনি ইচ্ছা কৰে ঘৰত কেইদিনমানৰ কাৰণে ৰাখিবও পাৰে। মই একেবাৰে ৰঙা কৰি বস্তুকেইটা গোটেইকেইটা ভাজি ল'লোঁ। কালাৰটো বৰ ধুনীয়া হৈছে, চাওক। যদি মোৰ ৰেচিপিটো চাই ভাল পাইছে তেনেহ'লে নিশ্চয় লাইক এটা কৰিব। মোৰ সাবুদানাৰ মিঠা পকৰা গোটেইকেইটা ভাজা হৈ গ'ল। যদি পচন্দ হয় আপোনালোকে ঘৰত এনেকুৱা বনাই ষ্ট'ৰ কৰি ৰাখিব পাৰিব। ঠাণ্ডা হোৱাৰ পিছত মই এটা কণ্টেইনাৰত ভৰাই ল'লোঁ। চাহৰ লগত খাই বৰ ভাল লাগে বস্তুটো। মোৰ আজিৰ ৰেচিপিটো এইখিনিয়ে আছিল। মোৰ আজিৰ ৰেচিপিৰ পৰা মই এইখিনিতে বিদায় লৈ আছোঁ। সকলোৱে ভালে থাকক, সুস্থ থাকক সেই কামনা কৰিলোঁ।